एमाया हमरा बा लाहुरे पल्टन काश्मीरमा राइफल राख्छन् घरैमा भेट्न नआउ रातिमा तातो गोली खाउला छातीमा মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি যা 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 মাজনী দুৱনী কিয় ৰিদমটো কাটি দিলি এইটো বেলেগ গেম এটা ৰিদম ধৰি দিম সেই ৰিদমটোতে চবে গানবোৰ ভৰাই যাব লাগিব ইংলিছ ভাব পাৰিমনে চা জানো আমি বুজি পাওঁ নে নেপাওঁ গাবি আৰু মনলে উভতি আহে লৰালি ও দে না দেনে মা ইয়া ইয়া ও তোৰে মোৰে এটি এটি ধেমালি तातो गोली खाउला छातीमा এই জিকা তলে চিকা যায় মেকুৰীয়ে ধৰি খায় কুকুৰে গীতা বজায় অ কে চাও পদূলিত ছাগলী আছিল চৈ ছাগলী আছিল চৈ গদাদাইকে আহি ঢালে পিছ পিছ কৈ মছলা দিছে নিমখ দিছে দিছে অংগুৱা ও দিছে অংগুৱা টেষ্ট কৰিম বুলি বহি আছো অথনিৰ পৰা ভজা মাছো ঢাকি থৈছে ধান্দা কিন্তু নাছে কিয় ধান্দা কিন্তু নাচে যিটো সোৱাদ মাছত নাছে খাচী পিছত আছে ইমান বিয়ানাম গাইছো যে কাৰ বিয়া পাতিছো আকৌ মই বিয়া ছিজনবিলাক আহি গৈছে যেন বিয়ানাম কেইটামান উচিত হৈছে সময়ত গাহে যাম আৰু অ ৰচিছ ঐ তই এটলিষ্ট আজিৰ দিনটোত এই বিয়ানামকেইটা নাগাবিচোন বেলেগ গা আজি কি আছে ডাক্তাৰ শুন বন্দে মাতৰম বন্দে মাতৰম সুজলম সুফলম মলয়জ শীতলম শস্য শ্যামলম মাতৰম বন্দে 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 মাতৰম কি হ'ল ভেবা লাগি ৰৈ আছা যে দাঁতত কিবা শক্তি পোৱা নিচিনা লাগি গৈছেগে মানে এই গীতটো শুনি এয়াইতো আমাৰ মহিয়ান শক্তি বন্দে মাতৰম অ ডাক্তাৰ হা ইয়াত চূণ কিয় সানিছে বিচাৰি থাকিলে বাৰু কাণত চূণ সানে ইয়াত কিয় সানিছে আৰে পতাকা উত্তোলন কৰিব লাগিব নহয় কিয় কিয় কাইলৈ 15 আগষ্ট নহয় 15 আগষ্ট কাইলৈ মানে বম ফুটিছে কাইলৈ 15 আগষ্ট স্বাধীনতা দিব কিয় বম ফুটিব আকৌ এইবাৰ মানে বম নুফুটিছে ডাক্তাৰ এই কিনো অমংগলীয়া কথাবিলাক কৈ থাকো নুফুটিলেতো ময়ো ভাল পাইছো আগৰ পৰা দেখিছে যেন বহু ভয় খাই থাকো তই ইমান বেছিকে চিন্তা কৰিব নালাগে চব ফালে কটকটীয়া নিৰাপত্তা কেতিয়া কটকটীয়া আৰে মই তোক কেনেকে বুজাই থাকিম অ' কথাবিলাক এবাৰ বুজাই দিয়কচোন মই আৰু বুজাই থাকিব নোৱাৰিম দেই বাৰে বাৰে এবাৰ বুজাক তাৰপিছত মই যামগে স্বাধীনতা দিৱসত যে ঐ স্বাধীনতা নহয় স্বাধীনতা দিৱস স্বাধীনতা দিৱসত যে বমটো কিয় নুফুটিছে উফ ৰাম মই এতিয়া বম কিয় নুফুটে মই কেনেকে জানিম না সেইটোৱে বুজাই দিয়কচোন কিয় নুফুটিছে হে ভগৱান মোৰতো খাই দিছে ম মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা আ আ আ আমি অসমীয়া বঢ়িয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব
ব হিন্দী গাব পাৰিম মিক্স ओके बोली चूड़िया बोले कंगना हाय मैं हो गई तेरी सजना तेरे बिन जियो नहीं लगदा मैं ते मर गईया लज्जा लज्जा जो जिंदगी एक सफर है सुहाना ए बरगीया जो নহয় অন্তুষ্ট জ যাত্রা জীবন যাত্রা যাত্রা কৰো আমি আমাৰ কেকেটা তেনেকুৱা গানেই নাই নহয় এতিয়া লিখি সুৰ কৰিছো হেই নহব এইটো চিটিং ভালকে কওক যা 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 মাজনী তুৰণিলৈ আগফালে টেভেলা আছে ঐ আৰু মাজতে সোমালে কিনো কৈ আছে চা কামো কৰি আছো খেলিও আছো কি খেলিছে अंताक्षरी কি চি अंताक्षरी সেইটো কি আছে যেনিবা মই এটা গান গাই আছো শেষৰ শব্দটি তুমি গাব লাগিব চিম্পুল মই খেলিম ইচ্ছা কক ইমান মৰম কিয় লাগে জানৈ কব মই নোৱাৰো ইমান চেনেহ কিয় লাগে জানৈ বুজাব নোৱাৰো ৰ গোৱা ৰ ঐ কেতে হেই, ৰ দি গোৱা ঐ দে গাইছো ঐ কেতে কিবি থাত, ৰ দি গোৱা ঐ দিচোন গাইছো ঐ কেতে এই হয়তো ৰ নুফুটে বেলেগ এটা গাওক एमाया हमरा बा लाहुरे पल्टन काश्मीरमा राइफल राख्छन् घरैमा भेट्न न आउ रातिमा तातो गोली खाउला छातीमा মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি যা 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 মাজনী দুৱনী কিয় ৰিডমটো কাটি দিলি এইটো বেলেগ গেম এটা ৰিডম ধৰি দিম সেই ৰিডমটোতে চবেই গানবোৰ ভৰাই যাব লাগিব ইংলিছ ভাব পাৰিমনে চা জানো আমি বুজি পাওঁ নে নেপাওঁ গাবি আৰু মনলে উভতি আহে লৰালি ও দে না দেনে মা ইয়া ইয়া ও তোৰে মোৰে এটি এটি ধেমালি तातो गोली खाउला छातीमा এই জিকা তলে চিকা যায় মেকুৰীয়ে ধৰি খায় কুকুৰে গীতা বজায় ঐ চা আজি গালি নাপাৰিলেচোন স্বাধীনতা দিছে আজি মহাদেৱ গোসাঁয়ে খাটনিয়াৰ মাতিছে ৰুমলে গালি খাই আহগে কেলৈ আছা চাই অ হৌ মাই তুমি চাই থাকিলে দেহামন দিন জিনাই যায় হেই গোটেই ককটেল কৰি পেলালে ই অয়ে বুজি পালেনে খাটনিয়াৰ অৰে ন মই যে কিবা এটা কৈ আছো তাৰ মানে আপুনি শুনাই নাই মই নেতাজীৰ ফটোখন চাই আছিলো কিবা ভুল আছে নেকি নাই আমাৰহে ভুল হৈ আছে আমাৰ ভুল হৈ আছে মানে এই গেৰুৱা ৰংটো হৈছে ত্যাগৰ প্ৰতীক মানে মানে আচ্ছা ধৰি লোৱা আজি মোৰ বহুত ভোক লাগিছে ছাৰে টিফিনত মাংস আনিছে তুমিতো মাংস খাই খুব ভাল পোৱা বহুত কিন্তু আজি তুমি নিজে মাংস নাখাই মোক দি দিলা কাৰণ মোৰ বহুত ভোক লাগিছিল সেইটো হৈছে তুমি মোৰ কাৰণে ত্যাগ কৰা ও আচ্ছা আৰু এনেকেই আমি দেশৰ কাৰণে ত্যাগ কৰিব লাগিব বুজি পাইছো বগাটো কি আছে বগাটো হৈছে শান্তিৰ প্ৰতীক এতিয়া শান্তি মানে বুজি পোৱা নাই বুলি কৈ দিয়া শান্তিটো বুজি পাইছো গুড
আৰু সেউজীয়াটো হৈছে প্ৰগতিৰ প্ৰতীক কিহৰ গতি গতিয়ে প্ৰগতি ভালকে কৈ চেষ্টা কৰকচোন এতিয়া তোমাক কেনেকে বুজাওঁ আচ্ছা তুমি যেনেকে আগতে চাহ দোকানী আছিলা তাৰপিছত তুমি মোহন CID হৈ গলা হয়নে নহয় আৰু কেইদিনমান আগত যে তুমি ভাল কাম কৰিছিলা এনেকে ভাল ভাল কাম কৰি তুমি এদিন পুলিচ হৈ যাবা মানে উন্নতি হৈছে য়েছ সেই উন্নতি মানে প্ৰগতি বুজি পাইছো গুড দুখহে লাগে এইসকল মহান মনীষীৰ কথা ভাবি দুখ লাগে দুখ কিয় লাগে এইসকল মহান আত্মাৰ চৰম ত্যাগৰ বাবে আমি গৌৰৱহে কৰিব লাগে তেওঁলোকৰ ত্যাগক আমি মূল্য দিব পাৰিছো জানো ছাৰ মূল্য দিব পাৰিছোনে তেওঁলোকৰ তেজৰ ঘৰৰ ভিতৰতে শত্ৰু আছে আমাৰ পৰৰ শত্ৰুৱে আমাক খুলি খুলি খাইছে দুৰ্বল কৰিছে আমাক সৰু সৰু স্বাৰ্থৰ কাৰণে বৃহৎ গণতন্ত্ৰক আঘাত কৰিছে গণতন্ত্ৰ এতিয়া কষ্ট পাইছে আৰু তাৰেই সুবিধা লৈছে আমাৰ শত্ৰু ৰাষ্ট্ৰবোৰে বৰ ধুনীয়া লিখিছেও পল্লৱপৱন বৰাই আমাৰ শান্তি আৰু শক্তি নাইকিয়া কৰিবলৈ অনেক ৰাষ্ট্ৰবিৰোধী শক্তিয়ে অহৰহ চেষ্টা চলাই আহিছে হয় ছাৰ আমাৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক এই সকলোবোৰ স্বাধীনতাক গিলিবলৈ এটা অপশক্তি আপ্ৰাণ চেষ্টা কৰি আছে এতিয়া সময় হ'ল প্ৰত্যেকজন ভাৰতীয় একগোট হৈ সেই অপশক্তিক পৰাস্ত কৰি নিজকে বিশ্বগুৰুৰূপে প্ৰতিষ্ঠা কৰা লগতে প্ৰতিষ্ঠা কৰাৰ সময় মূল্যবোধ আৰু শক্তিও আমি কামনা নকৰোঁ কোনো অশুভ শক্তিক আপুনিয়ে কোৱা মনত পৰে আমাৰ লক্ষ্য সৰ্বে ভৱন্তু সুখেন